নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, SLPRBত যিহেতু আমাৰ আজি অতি সোনকালে ৰিজাল্ট ঘোষণা কৰিব আৰু ইয়াতে SLPRB যোৱাৰ পিছত আপোনালোকে চাইট আনএভেইলেবল এনেকৈ দেখা পাব। কিয়নো SLPRBত বন্ধুসকল আমাৰ ৰিজাল্টৰ কাম চলি আছে। যিহেতু আজি 9টাৰ পৰা 12টাৰ ভিতৰত যিকোনো এটা টাইমত আমাৰ ৰিজাল্ট ঘোষণা কৰিব। চ' বন্ধুসকল, আমি SLPRBত গৈ বাৰে বাৰে চেক কৰি থাকিম। অতি সোনকালে ঘোষণা কৰিব ৰিজাল্ট। আৰু ইয়াত লিখা আছে ছাৰ্ভিচ আনএভেইলেবল, অৰ্থাৎ ৰিজাল্টৰ কাম চলি আছে। তো বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ৰিজাল্ট অহাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই থাকে। তো নমস্কাৰ বন্ধুসকল, আজিলৈ বাই। ভিডিঅ'টো বন্ধুসকল ভাল লাগিলে এটা লাইক কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।